নমস্কাৰ আজি ভিডিঅ'টো ব্লেক ৰাইচৰ ক্ষীৰৰ ৰেচিপি ভিডিঅ' আৰু ঘৰত এভাগ বিশেষ কাজ আছিলে আৰু অন্য খোৱা বস্তুৰ লগতে এজ এ ডিজাৰ্ট মই ব্লেক ৰাইচৰ ক্ষীৰ বনাইছিলোঁ আৰু লগতে আপোনালোককো দেখাওঁ বুলি কেইটামান ভিডিঅ' ক্লিপ বনাই থৈছিলোঁ আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ মই প্ৰথমে চাউলখিনি প্ৰায় 2 ঘণ্টামান ভিজাই ৰাখিছিলোঁ আৰু এইখিনি ভালদৰে ধুই 2টা তেজপাত আৰু 4টা ইলাচি দি এইখিনি অকমান পানী দি মই 2টা বা 3টা হুইসেল দি দিম আৰু এনে কৰিলে চাউলখিনি সোনকালে সিজি যায় আৰু আপোনালোকে যদি এইটো প্ৰসেছত নকৰে অকল গাখীৰতে সিজাওঁ বুলি ভাবে তেতিয়া চাউলখিনি প্ৰায় 2-3 ঘণ্টা সময় লৈ লয় আৰু এই প্ৰসেছত সিজালে আপোনাৰ 5-10 মিনিটতে হৈ যায় আৰু আনটো সাইডে মই এটা সসপেনত গাখীৰখিনি উতলাই লৈছোঁ আৰু 2টা হুইসেল 3টা হুইসেল দিছিলোঁ মই 3টা হুইসেল দিয়াৰ পাছত এইখিনি দেখিছেনে কিমান ধুনীয়াকৈ হৈছে একেবাৰে ভেৰভেৰীয়াও হৈ যোৱা নাই যিটো জুখত হয় সেইটো জুখতে হৈ গৈছে আৰু ইয়াতো মই গাখীৰখিনি গৰম কৰোঁতে 2টা তেজপাত ফালি লৈছোঁ আৰু অকমান ইলাচি মই ইয়াতো দি দিম জুখমতে দিব আপোনালোকে বেছি ইলাচি হ'লেও ভাল নহয় আৰু এয়া মই এইখিনি পুৰা এখন হেতাৰে মই লৰাই গাখীৰখিনি পগাই ল'ম অলপ সময় মই 1 কেজি চাউলৰ লৈছোঁ 1 কেজি চাউলৰ বাবে মই 4 লিটাৰ গাখীৰ লৈছোঁ আৰু এতিয়া যোনখিনি ড্ৰাই ফ্ৰুইট আছিলে গোটেইখিনি মই ইয়াত দি ল'ম আৰু ড্ৰাই ফ্ৰুইটখিনি আপোনালোকে প্ৰথমে অলপ ঘিত ভাজিও ল'ব পাৰে মই ভজা নাই কাৰণ সৰহ মানুহৰ বাবে বনোৱা হৈছে যিহেতু গতিকে ইমানখিনি কৰা নাই আৰু গোটেই ড্ৰাই ফ্ৰুইটখিনি দি লোৱাৰ পাছত এইখিনি আকৌ ভালদৰে মই লৰাই পগাই ল'ম আৰু এতিয়া ইয়াত প্ৰয়োজন অনুসৰি চেনি দিম আৰু আপোনালোকক দেখাবৰ কাৰণে মই এইখিনি দিছোঁ কিন্তু মই ইয়াতকৈ অলপ বেছি দিছোঁ চেনিৰ জুখটো আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি দিব আৰু চেনিখিনি দিয়াৰ পিছত মই এতিয়া যোনখিনি চাউলখিনি সিজাই লৈছিলোঁ ক'লা চাউলখিনি এতিয়া ইয়াত অলপকৈ ঘুটি দি ল'ম আৰু গোটেই চাউলখিনি মই দি হৈ গ'ল আৰু দেখিছেনে ইয়াৰ কালাৰটো কিমান ধুনীয়া কালাৰ আহিছে ৰঙচুৱা আৰু এইখিনি এইদৰে মই লৰাই কন্টিনিউ 10 মিনিটমান এইদৰে সিজাই আৰু এইখিনি নমাই ল'লোঁ আৰু নমাই লোৱাৰ পাছত মই প্ৰয়োজন অনুসৰি ইয়াত অলপ ঘি যোগ কৰিম আৰু ইমান কম সময়তে দেখিছেনে আমাৰ ক্ষীৰ হৈ গ'ল কিন্তু যদিহে আপোনালোকে প্ৰেছাৰত নিদি চাউলখিনি গাখীৰতে আপোনালোকে সিজায় তেন্তে কিন্তু আপোনালোকক 2-2.5 ঘণ্টা বা 3 ঘণ্টা সময় লাগিব আৰু দেখিছেনে এয়া ঠাণ্ডা হোৱাৰ পিছত কিমান ধুনীয়াকৈ হৈ গৈছে জুখটো আৰু আপোনালোকে ভিডিঅ'টো চাই যদিহে ভাল পালে লাইক শ্বেয়াৰ কমেন্ট কৰিব ধন্যবাদ